নেতা কেনেকুৱা হ'ব লাগে পুনৰ দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে অসমৰ ৰাজনীতিত এগৰাকী ব্যতিক্ৰমী নেতা হাগ্ৰামা মহিলাৰী এতিয়া প্ৰশ্ন হয় হাগ্ৰামা মহিলাৰীৰ এনে কামৰ পৰা শিকিবনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বড়োকে ধৰি আন আঞ্চলিকতাবাদী নেতাসকলে নেতা কেনেকুৱা হ'ব লাগে পুনৰ দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে আপোনালোকে আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে হাত খালি নাহে কিবা একটা দি যাব सर पूरा दुनिया में पूरा भारतवर्ष के सभी लोग आपको मालूम है आपको सभी बहुत दिलदार आदमी है बल्कि सबकी मालूम है तो भारत के प्रधानमंत्री होके दुनिया में सब भी मालूम है आपको आप कौन है तो दिल से हमारा बदौलन वासियों के लिए भी खुश तो खुश करके जाएंगे सभी मानते हैं हम भी मानते हैं दिलदार आदमी हम भी मानते हैं नेता केनेকুৱা হ'ব লাগে পুনৰ দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে প্ৰাপ্য বিচাৰি কেনেকৈ মাত মাতিব লাগে হেয়াও দেখুৱালে বিটিসি প্ৰধানে প্ৰধানমন্ত্ৰীক দিলদাৰ আখ্যা দি কি বিচাৰিলে বিপিএফৰ মুৰব্বীয়ে হাগ্ৰামা মহিলাৰীৰ পৰা শিকিবনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বড়োৱে